আজি কিন্তু ৰাতিপুৱা কঁঠাল এটাকে কাটিব ল'লোঁ। কাটি দিয়া দেখি ককাইক ভনীয়েক দেখিছেনে, কিমান যে ফূৰ্তি নহয়, দুয়ো সমানে বহি পিনে কঁঠালটো খালে। ক'বই নোৱাৰে মানে ফূৰ্তি। আৰু 10টামান বজাত ওচৰৰ মামা এজন আহিলে, মামাকো চাহ একাপ দিলোঁ, এফালে বেটাক পঢ়াই আছিলোঁ, লগতে আমিও চাহ একাপ খাবলৈ লৈ ল'লোঁ। আৰু বেটাৰ যিহেতু কাইলৈৰ পৰা পৰীক্ষা আছে, সেইবাবে মই তাক বহী এখনৰ কুৱেশ্যনখিনি লিখি দিছোঁ, তাৰ এনচাৰ লিখিবলৈ। মই কিন্তু এনেদৰে পঢ়াওঁ, তেতিয়াহে তাৰ মনত থাকে। আৰু সেই সময়তে বেটাৰো উঠিলে, বেটাক পিঠা অলপ খুৱাই তাকো খেলিবলৈ দিলোঁ। বাকী থকা কুৱেশ্যনখিনি কমপ্লিট কৰি দেখিলোঁ বেটাৰ যে কিমান আনন্দ নহয়, বগাব পৰা পৰা তাৰমানে ক'বই নোৱাৰি। চিধা জোতা চেণ্ডেল ক'ত আছে তাকে বিচাৰি ফুৰে। তাৰ লগত কেনেদৰেনো সময়বিলাক গ'ল গমকে নাপাওঁ। এইফালে ভাত পানী বনাবলৈ সময় হ'ল। ভাত পানীখিনি যোগাৰ কৰি ঘৰ দুৱাৰ সাৰি মেলি বেটাক ভাত দুগালমান খুৱাবলৈ ল'লোঁ। খুৱাই মেলি আজৰি হৈ তাক শুৱাই ল'লোঁ। শুৱাই ময়ো ভাত অলপ উলিয়াই ল'লোঁ খাওঁ বুলি। এফালে কঁঠাল গুটি আৰু বাদামৰ চাটনি, মাছ এপিচ আৰু লগতে দাংবডি চব্জি অলপ লৈ লৈছোঁ। আজি কিন্তু খিচিৰি ভাতহে বনালোঁ। দুপৰীয়া সাঁজটো এনেদৰে খালোঁ। বাই বাই, আজিলৈ ইমানেই।